Let's start. পশ্চিমীয়া সংগীতৰ নিয়মীয়া শ্ৰোতা দৰ্শকৰ বাবে পৰিচিত মাৰ্কো মেনিমেন জন্মসূত্ৰে জাৰ্মান বৰ্তমানে কেলিফৰ্ণিয়া নিবাসী মেনিমেন এজন প্ৰবাদ প্ৰতিম ড্ৰামাৰ ষ্টিভ উইলছন জেছেট্ৰিয়ানি পল গিলবাৰ্ট প্ৰমুখ্যে বিশ্বৰ তাৰকা সংগীত শিল্পীসকলৰ সৈতে ড্ৰাম বজোৱা মেনিমেন এইবাৰ পাপনৰ লগত অসম নহয় সমগ্ৰ দেশৰে সংগীত ক্ষেত্ৰক গৌৰৱান্বিত কৰা এই ভিডিঅ' আহিছে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা বাংলাদেশৰ জনপ্ৰিয় মিউজিক চেনেল গান বাংলাৰ দৃশ্য এয়া চেনেলটোৰ জনপ্ৰিয় মিউজিক শ্ব' উইণ্ড অফ চেঞ্জাৰ ছিজন 5ত আমন্ত্ৰিত শিল্পীৰূপে গীত গাইছে পাপনে পাপনৰ কণ্ঠত এটা বাংলাদেশী গান ওৰে নীলদৰিয়া উল্লেখযোগ্য যে পাপনৰ লগতে উইণ্ড অফ চেঞ্জ ছিজন 5ৰ বাবে ভাৰতৰ পৰা আমন্ত্ৰণ পাইছে কৈলাশ খেৰ আৰু অদিতি সিং শৰ্মায়ো পাপনৰ ভিডিঅ'টোতে দেখা গৈছে ভাৰতবৰ্ষৰ প্ৰবাদ প্ৰতিম পাৰ্কাছনিষ্ট শিৱমণিকো এই বছৰ সিহঁতি মানে বাহিৰৰ আৰ্টিষ্টটো লৈছে লাইক ইণ্ডিয়াৰ পৰা তিনিজন লৈছে অদিতি সিং শৰ্মা মই আৰু কৈলাশ খেৰ আৰু দে হেভ অলছ' মেড ইট বিগাৰ দিছ ইয়াৰ গোটেইখিনি মিউজিচিয়ানছ বহুত বিভিন্ন দেশৰ পৰা হয় আই থিংক 26 কাণ্ট্ৰিজ আছে গান বাংলাৰ এই অনুষ্ঠানত মাৰ্কো মেনিমেনৰ সৈতে কাম কৰাৰ অভিজ্ঞতা পাপনে প্ৰতিদিন টাইমৰ আগত ফোন যোগে প্ৰকাশ কৰিলে এনেদৰে মোৰ গানকেইটাত বজাইছে যে ড্ৰাম বজাইছে মাৰ্কো মেনিমেন উই বিকাম ৰিয়েলি গুড ফ্ৰেণ্ডছ নাও আই থিংক হি ইজ ওৱান অফ দ্য টপ 5 or 10 ড্ৰামাৰ্ছ ইন দ্য ৱৰ্ল্ড নাও তেওঁ বজাই এটা বেণ্ডটোৰ নাম হ'ল দ্য এৰিষ্ট্ৰকেটছ গান বাংলাৰ বাবে এই বিশাল আয়োজনৰ নেপথ্যৰ মূল ব্যক্তি কৌশিক হুছেইন তপাছ 2018 চনত বাংলাদেশৰ দাদাচাহেব ফাল্কে এক্সেলেন্স এৱাৰ্ড পোৱা তপাছ হৈছে বাংলাদেশী চিনেমাৰ এগৰাকী সফল সংগীত পৰিচালক অভিনন্দন পাপন रिपोर्ट प्रतिदिन टाइम सबको अपना के रखता है अपनी हर धड़कन में जब घर बनता है हेल्दी सीमेंट से अमृत सीमेंट सुनो अपने घर की धड़कन